কলডিল উলিয়াই লৈছোঁ, কলডিল, আলু আৰু বিলাহী। মই কলডিলৰ লগত কি বনাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। কলডিল আৰু আলুখিনি কাটি ভালদৰে ধুই প্ৰেছাৰ কুকাৰত ভৰাই দিব। তাৰপাছত অকণ পানী দিব, তাত নিমখ অকণ, হালধি অকণ আৰু কলডিলৰ আঠাখিনি যাতে প্ৰেছাৰ কুকাৰত লাগি নধৰে সেইকাৰণে তাত অকণ মিঠাতেল দি দিব। তাৰপাছত প্ৰেছাৰ কুকাৰ ঢাকনি বন্ধ কৰি ৩-৪টা হুইচেল মৰালৈকে প্ৰেছাৰত ৰাখি দিব। প্ৰেছাৰ কুকাৰ খুলি কলডিল আলুখিনি এটা পাত্ৰত উলিয়াই ল'ব। তাৰপাছত বইল কৰি লোৱা কলডিল আৰু আলুখিনি পিটিকি ল'ব। মই গিলাচৰ সহায়েৰে এইদৰে পিটিকি লৈছোঁ। কেৰাহীত তেল গৰম হোৱাত তাত ঢালি দিছোঁ পিঁয়াজ, বটি থোৱা আদা নহৰু, জলকীয়া আৰু গোটা জিৰা, আৰু তাত অকণ হালধি দি দিছোঁ। পিঁয়াজখিনি ভাজ খোৱাৰ পাছত তাত বিলাহী ঢালি দিব। এতিয়া তাত ঢালি দিব পিটিকি থোৱা কলডিল আৰু আলুখিনি। মই তেলত তেজপাত দিব পাহৰিছিলোঁ, সেয়ে এতিয়া তেজপাত দুখিলা দি দিছোঁ। কলডিল আৰু আলুখিনি ভাজ খোৱাত তাত মই ঢালি দিছোঁ পানী। পানী উতল অহা যেন দেখিলে তাত ঢালি দিব অকণমান জিৰা, অকণমান জলকীয়া গুড়ি, আৰু চব্জিটো হোৱাৰ আগে আগে জুইৰ পৰা নমোৱাৰ আগে আগে আপোনালোকে ঘি ঢালিবও পাৰে। মোৰ ইয়াত ঘি নাছিল সেয়ে মই ঢলা নাই। ঘি দিলে চব্জিটো আৰু ধুনীয়া সোৱাদ হয়। আপোনালোকে ট্ৰাই কৰি চাবচোন, আৰু ট্ৰাই কৰি কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টি লাইক কৰি দিব, কেনে লাগিছে কমেণ্ট কৰি জনাব। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।